মই দেউতাক মাজে মাজে বহুত বেয়া পাওঁ। যেতিয়া মই তেওঁক কওঁ, দেউতা আজি মই ঘৰলৈ আহোঁতে অকণমান দেৰি হ'ব। কিয়? লগৰ এজনৰ বাৰ্থডে আছে। তেতিয়াহ'লে সোনকালে আহিবি। ধেই, দেউতাই মোক কিয় সোনকালে আহিব কৈছিল সেয়া যে মই বুজি নাপাওঁ, সেইবাবেহে খং কৰোঁ তেওঁক। তেওঁ যে জানিছিল লগৰ লগত মই দেৰিকৈ থাকিলে মদ খাই মাতাল হৈ থাকিম। দেউতাক মই তেতিয়াও বেয়া পাইছিলোঁ যেতিয়া মই গাৰ্লফ্ৰেণ্ডৰ লগত ফুৰিবলৈ যাওঁতে ফোন কৰি আমনি কৰিছিল। কি হ'ল আকৌ? ক'ত আছ? এনেই ওলাই আহিছোঁ অকণমান। সোনকালে আহিবি। কিয়? কি কিয়? আহিব কৈছোঁ নহয়। এনে লাগিছিল যেন মোৰ জীৱনটোৰ স্বাধীনতাই নাই। মই যেন এটি পুতলা আৰু চাবিডাল দেউতাই চলাই আছে। আচলতে মই বুজা নাছিলোঁ তেওঁ যে বিচাৰিছিল যেন মই ক'তো বিপদত নপৰোঁ। যেতিয়া পইচাৰ প্ৰয়োজন হোৱাত দেউতাক কৈছিলোঁ, পইচা অলপ লাগিছিল। কিয়? বাইকত তেল ভৰাব লাগে। ক'লৈ যাওঁ? ইমান প্ৰশ্ন কিয় কৰা তুমি? নালাগে যোৱা পইচা। মই খং কৰিছিলোঁ আৰু দেউতাই সেমেকা পৰি টকা আনি মোৰ হাতত দিছিল। মই তেতিয়াও বুজা নাছিলোঁ দেউতাই মোৰ বাবে যে বহুত চিন্তা কৰিছিল। যেতিয়া মই মোৰ গাৰ্লফ্ৰেণ্ডৰ কথা ঘৰত গৈ কৈছিলোঁ, দেউতা, মই ছোৱালী এজনীক ভাল পাওঁ। সেই নৰ্দমাটো পৰিছ মানে? তাইক মই বহুত ভাল পাওঁ। তাইৰ কথা তেনেকৈ নক'বা। কোন ছোৱালী? মোৰ লগত চিনাকি কৰাই দিবি। মই চাব লাগিব। তাই মোৰ চইচ। মইহে তাইক বিয়া কৰাম। দেউতাই তেতিয়া মোক কৈছিল, সাৱধানে কৰিব লাগে সকলো। কিয় কৈছিল মই বুজা নাছিলোঁ আৰু মিছাতে খং কৰিছিলোঁ তেওঁৰ ওপৰত। আজি দেউতা মোৰ লগত নাই, সেইবাবে দেউতাৰ কথাবোৰ অনুভৱ কৰিছোঁ। মই কৰিব বিচৰা সকলোতে তেওঁ মোক বাধা দিছিল, কিন্তু তেওঁচোন মোৰ বাবে সকলো কৰিছিল। আজি মোক যেতিয়া কোনোবাই সুধিছে, কেনে আছা? মই উত্তৰত ভালে আছোঁ বুলি যে কৈছোঁ, তাৰ আঁৰতোচোন দেউতাই আছিল। তেওঁৱেই মোৰ প্ৰতিটো খোজত চকু ৰাখিছিল আৰু সেইবাবেইতো আজি মই ভালে আছোঁ। মই জানো সকলোৰে নিশ্চয় নিজৰ দেউতাকৰ ওপৰত খং আছে, অভিমান আছে। তেওঁ যদিও বহুখিনি দিছে আমাক, কিন্তু আমি প্ৰায় অনুভৱ কৰিছোঁ কিডালনো দিছে মোক। আজি যদি তেওঁ লগত আছে, তেওঁক সন্মান কৰক। তেওঁৰ মতে চলিবলৈ চেষ্টা কৰক। নহ'লে হয়তো মোৰ দৰে তেওঁক হেৰুৱাৰ পিছত অনুভৱ কৰিব সকলো কথা। আৰু কওঁ বুলিও তেওঁক মৰমতে ক'ব নোৱাৰিব। দেউতা মোৰ হিৰো।